মোৰ মৰমৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো যিসকল নিউ ক্ৰিয়েটৰ বা যিসকলে নতুন ফেচবুকত প্ৰতিষ্ঠিত হ'ব বিচাৰিছে, নিজকে এজ ক্ৰিয়েটৰ হিচাপে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে, তেখেতসকলৰ কাৰণে। যদিও মই ফেচবুকৰ ওপৰত ভিডিঅ' নবনাওঁ, মোৰ কেটাগৰীটো টোটেল ছেপাৰেট। মই হেল্থ টপিকছ এণ্ড মটিভেশ্যনৰ ওপৰত ভিডিঅ'খিনি দিওঁ। গতিকে বহুতো বন্ধু বান্ধৱে মোক ফোন কৰে যে মই কেনেকুৱা মোৰ ভিডিঅ' দিছোঁ, মোৰ ভিউজ অহা নাই, 200-300 ভিউজ আহিছে, ভিউজ কেনেকৈ বঢ়াম বা মোৰ ফলোৱাৰ্ছ কেনেকৈ বাঢ়িব। গতিকে সেইখিনি সম্পৰ্কে ইউটিউব হওক বা ফেচবুকত হওক অসংখ্য ভিডিঅ' আছে, ক্ৰিয়েটৰে ভিডিঅ' দিছে। মই সিমানখিনি ক'ব নিবিচাৰোঁ, একদম শ্বৰ্টত কৈ আছোঁ, একদম ইম্পৰ্টেণ্ট পইণ্টখিনি কৈ আছোঁ। সকলোৱে ভালদৰে ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় কামত লাগিব। প্ৰথম কথা হ'ল, আপুনি যদি ফেচবুকত হওক বা ইউটিউব হওক য'ত প্ৰতিষ্ঠিত হ'ব বিচাৰিছে, কিছুমান ক্ৰিয়েটৰে ভিডিঅ' দিয়ে 200, আপোনাৰ ভিউজ 200-300 আহি আছে, কিন্তু কিছুমান ক্ৰিয়েটৰে ভিডিঅ' দিয়াৰ লগে লগে 50,000, 60,000, 1 লাখ, 1 মিলিয়ন, 2 মিলিয়ন ভিউজ পাইছে। কাৰণটো কি? তেখেতে এটা ফেচ ভেলু ক্ৰিয়েট কৰিছে। আৰু যিসকলে ভিউজ বেছি পাইছে বা বহুতো ভিউজ আহিছে, তেখেতসকলৰ আহাৰ এটাই কাৰণ, তেখেতসকলে এটা পাৰ্টিকুলাৰ কেটাগৰী লৈহে কাম কৰিছে বা পাৰ্টিকুলাৰ এটা কেটাগৰীৰ ওপৰতে ভিডিঅ'বোৰ দিছে। সকলোৱে চাব, সেইখিনি ভালদৰে যদি চাৰ্চ কৰে বা সেইজনৰ প্ৰফাইলটো চাই নিশ্চয় বুজিব পাৰিব। এতিয়া আপুনি আপোনাৰ পাৰ্চনেল ভিডিঅ'খিনি ক'ৰবাত ঘূৰিব গৈছে, ফুৰিব গৈছে, কিবা কৰিছে, সেইখিনি ভিডিঅ' যদি দি থাকে, তেনেহ'লে সেইখিনি ভিডিঅ' কোনে চাব বা কিমানখিনি ভিউজ আহিব জানেনে? সেইখিনি আপোনাৰ যিখিনি ফ্ৰেণ্ড চাৰ্কুল আছে বা আপোনাক যিসকলে চিনি পায়, সেইসকল মানুহে এই ভিডিঅ'বোৰ চাব বা তাৰ ওপৰত লাইক কমেণ্টছ কৰিব। সিমানতেই আপুনি সীমাবদ্ধ থাকিব। যদি আপুনি আননোন ফলোৱাৰ্ছ পাব বিচাৰিছে বা আননোন ভিউজ পাব বিচাৰিছে, বহুতো সংখ্যক মিলিয়ন মিলিয়ন ভিউজ পাব বিচাৰিছে, তেনেহ'লে আপুনি নিশ্চয় পাৰ্টিকুলাৰ এটা কেটাগৰী লৈহে কাম কৰিব লাগিব। কিয়নো সেইসকল মানুহে আপোনাৰ ভিডিঅ'টো কিয় চাব? যিসকলে হয়তো আপোনাৰ ভিডিঅ'টোৰ ভিতৰত কিবা এটা আছে, হয়তো আপুনি ডান্সৰ ওপৰত কিবা এটা কেটাগৰীৰ ওপৰত কাম কৰি আছে, যিসকলে ডান্স ভাল পায়, সি আননোন হওক, কিন্তু চাব আপোনাৰ ভিডিঅ'টোত নিউ ষ্টেপ কি আছে। হয়তো আপুনি খেল ধেমালিৰ ওপৰত ভিডিঅ' দিছে, বা আপুনি ৰাইটিঙৰ ওপৰত ভিডিঅ' দিছে, বা আপুনি ষ্টৰি টেলিঙৰ ওপৰত ভিডিঅ' দিছে। গতিকে এইসকল ক্ৰিয়েটিভিটি, যিসকল মানুহে এই ক্ৰিয়েটিভিটি, আপোনাৰ ভিতৰত কি ক্ৰিয়েটিভিটিটো আছে বা সেইসকলৰ পৰা কি নতুন বিচাৰি পায়, তাৰ কাৰণে আপুনি নতুন নতুন ফলোৱাৰ্ছ পাব, নতুন ভিউৱাৰ্ছ পাব। কিন্তু এতিয়া যদি আপুনি নিজৰ অকল ক'ত গৈছে, ক'ত ফুৰিব গৈছে, ক'ত খাইছে, ক'ত পূজাত গৈছে, এইবোৰ ভিডিঅ', নাচ গান ডান্স, মানে এনে এটা লিপচিং কৰি দিলে, এইবোৰ ভিডিঅ' দিলে কোনে চাব জানে? অকল মাত্ৰ বা জেনেৰেল কথা বতৰাবোৰ যদি লৈ কিনে আপুনি ভিডিঅ' বনায়, তেনেহ'লে কোনে চাব? সেই ভিডিঅ'বোৰ আপোনাক যিকেইজনে চিনি পায় বা আপোনাৰ যিকেইজন ফ্ৰেণ্ড চাৰ্কুল আছে, হয়তো 200, 300, 400, 1000, ইয়াতকৈ বেছি ভিউজ নাহে। এইটোৱে হৈছে মেইন কাৰণ। গতিকে আননোন ভিউজ আনিবলৈ হ'লে, বহুতো সংখ্যক ফলোৱাৰ্ছ পাবলৈ হ'লে, আপুনি য'ত পাৰদৰ্শী বা যোনটো কামত বা যোনটো টপিকছত আপুনি ভাল, সেই টপিকছটো আপুনি নিজে অনুশীলন কৰক, নিজে অনুধাৱন কৰক, নিজে তাৰ ভালদৰে প্ৰেক্টিছ কৰক। তাৰপিছত তাৰ ওপৰত আপুনি সদায় আপডেট বা নিত্য নৈমিত্তিক নতুন বস্তু আনক। তেতিয়াহে ভিউজাৰে ভিউজ চাব আপোনাৰ ভিডিঅ', নতুন নতুন মানুহে চাব, ভাল লাগিব, ফ'ল' কৰিব, ভিউজ আহিব, এংগেজমেণ্ট বাঢ়িব, আপোনাৰ এটা ফেচ ভেলু ক্ৰিয়েট হ'ব। তো একদম শ্বৰ্ট এণ্ড চিম্পুলভাৱে মই ভিডিঅ'টো বুজাই দিলোঁ। এতিয়া আপুনি টেক্স চেনেলবোৰত বহুতে চাব যে আপোনাৰ ভিউজ কিয় অহা নাই। এইবোৰৰ ওপৰত বহুত অসংখ্য ভিডিঅ' আছে, মই সেইবোৰৰ ওপৰত কথা ক'ব নাযাওঁ। ছেটিংটো এনেকুৱা কৰক, তেনেকুৱা কৰক, আপুনি মোক ফুলৰ মৰম দিয়ক, আপোনাক মই ফুলৰ মৰম দিম, আপোনাৰ ঘৰত আহক, মই আপোনাৰ ঘৰত যাম, এইবোৰ একদম মানে বেকাৰ কথা। এজ কণ্টেণ্ট ক্ৰিয়েটৰ নিজকে প্ৰতিষ্ঠিত কৰিবলৈ হ'লে আপুনি পাৰ্টিকুলাৰ এটা কেটাগৰী লৈহে ভিডিঅ' বনাওক বা ফেচবুকত কাম কৰক। আপোনাৰ ফেচ ভেলু বাঢ়িব, আপুনি নিজে প্ৰতিষ্ঠিত হ'ব পাৰিব, আপোনাৰ নিজৰ গ্ৰ'থ হ'ব আৰু ছ'চিয়েল মিডিয়াত
আপুনি নিজৰ জাৰ্ণিটো সদায় বজাই ৰাখিব পাৰিব। চ' থেংকছ বিনয় অসম, জয় অসম।